বন্ধুসকল আপোনালোকে এনেকৈ হোৱাটছআপ ষ্টেটাছ এডিট কৰিব বিচাৰে নেকি? আপুনি আপোনাৰ মোবাইল ফোনটোৰ সহায়তে কেনেকৈ এটা সুন্দৰ হোৱাটছআপ ষ্টেটাছ এডিট কৰিব তাৰ বিষয়ে আজি আপোনালোকক এই ভিডিঅ'টোত মই জনাম। আৰু যদি আপুনি বিচাৰে আপুনিও এটা সুন্দৰ হোৱাটছআপ ষ্টেটাছ এডিট কৰিব তেনেহ'লে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। আৰু ইয়াৰ বাবে আপোনাক প্ৰয়োজন হোৱা এটা এপ্লিকেশ্যন যাৰ নাম হৈছে কাইনমাষ্টাৰ। আপুনি প্লে ষ্ট'ৰৰ পৰা এই কাইনমাষ্টাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত কাইনমাষ্টাৰ এপ্লিকেশ্যনটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছতে আপুনি এনেকুৱাকৈ এখন হোম পেজ দেখা পাব আৰু তাৰ বাওঁহাতে থকা প্লাছ অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে আপুনি 16.9 চাইজটো ক্লিক কৰি ল'ব আৰু ইয়াৰ পিছত আপুনি মিডিয়া অপশ্যনত গৈ এটা বেকগ্ৰাউণ্ড চিলেক্ট কৰি ল'ব। বেকগ্ৰাউণ্ডটো চিলেক্ট কৰাৰ পাছত আপুনি ওপৰৰ ৰাইট চিনটোত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পাছতে আপুনি লেয়াৰ অপশ্যনত যাব। তাৰ ওপৰত আপুনি লিখা আছে মিডিয়া, তাত ক্লিক কৰি কিনে আপুনি ইয়াৰ পৰা এটা বেকগ্ৰাউণ্ড ভিডিঅ' ডাউনলোড কৰি থ'ব লাগিব। তো মই ডাউনলোড কৰি থৈছোঁ, এইটো এড কৰি ল'ম। বেকগ্ৰাউণ্ড ভিডিঅ'টো এড কৰাৰ পাছত আমি ভিডিঅ'টোৰ বাওঁ হাতৰ কিছু অংশ ডিলিট কৰি দিম। তাৰ বাবে আপুনি কেচি অপশ্যনটোত যাব, তাত ট্ৰিম টু লেফ্ট, তো এইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে ইয়াৰ বাওঁ হাতৰ অংশ কাট খাই গৈছে, আপুনি ৰাইট চিনটো ক্লিক কৰি কিনে এইটো এডজাষ্ট কৰি ল'ব। ইয়াৰ পিছতে আপুনি ইয়াৰ যিটো চাউণ্ড হয় চাউণ্ডটো আপুনি অফ কৰি ল'ব আৰু ওপৰৰ ৰাইট চিনটো ক্লিক কৰি দিব। এতিয়া আপুনি আপোনাৰ যি অডিঅ' হয়, আপুনি যিটো অডিঅ'ত ভিডিঅ'টো বনাব বিচাৰে সেই অডিঅ'টো ইয়াত এড কৰি ল'ব। এড কৰি পেলাই আপুনি প্লাছ চিনটো ক্লিক কৰিব আৰু ওপৰৰ ৰাইট চিনটো ক্লিক কৰি আপুনি সম্পূৰ্ণভাৱে এড কৰিব পাৰে। এতিয়া প্লে কৰি চাব। আৰু আপুনি পুনৰ লেয়াৰ অপশ্যনটোত যাব। লেয়াৰ অপশ্যনটো ক্লিক কৰাৰ পিছত আপুনি টেক্সট অপশ্যনটো ক্লিক কৰি দিব আৰু ইয়াত আপুনি আপোনাৰ যি ভিডিঅ' বা অডিঅ'টোৰ যিখিনি লিৰিক্স হয় আপুনি ইয়াতে লিখি ল'ব। তো গানটোৰ প্ৰথমতে আছে, মই সেইটো লিখি লৈছোঁ আৰু এইটো আপুনি ইয়াত ধুনীয়াকৈ এডজাষ্ট কৰি ল'ব যিকোনো এটা চাইড। ফণ্টৰ কালাৰ দিবৰ কাৰণে প্ৰথমতে আপুনি চিলেক্ট কৰি ল'ব, তাৰপিছত তললৈ যাব, ইয়াত দেখা আছে শ্বেডো, তো আপুনি ইয়াত এটা শ্বেডো দিব পাৰে। তো মই ৰেড শ্বেডোটো ইয়াত দি দিছোঁ আৰু তলত লিখা আছে গ্ল', তো আপুনি এইটো এনেবল কৰি কিনে ইয়াতো এটা কালাৰ দিব পাৰে। তাৰ নেক্সট অপশ্যনটো আছে আউটলাইন, তো আপুনি ইয়াত আউটলাইনো দিব পাৰে আপোনাৰ ফণ্ট ষ্টাইলত। তো এইখিনি দিয়া হৈছে, আপুনি এই অপশ্যনটো গৈ কিনে আপোনাৰ যিটো ফণ্ট ষ্টাইল হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব আৰু দেখিছে এইটো হৈ গৈছে। আপুনি ফোনটো আপোনাৰ পৰা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপুনি ইয়াত এনিমেশ্যন দিব পাৰে। আপুনি ওপৰৰ অপশ্যনটো ক্লিক কৰি কিনে যেনেকুৱা ধৰণৰ আপোনাক ষ্টাইলটো লাগে আপুনি ইয়াতে চিলেক্ট কৰি ল'ব পাৰিব। হৈ গৈছে আৰু আউট এনিমেশ্যন আপুনি ইয়াত দিব পাৰে। আউট এনিমেশ্যন দিবৰ কাৰণে আপুনি ইয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰি ল'ব পাৰে। এতিয়া প্লে কৰি চাব, দেখিছে। এতিয়া পুনৰ আমি লেয়াৰ অপশ্যনটো ক্লিক কৰিম আৰু টেক্সট অপশ্যনটো ক্লিক কৰি আমি ভিডিঅ'টোৰ পিছৰ অংশখিনি লিখি ল'ম। তো এনেকৈ আপুনি লিখি ল'ব। এনেকৈ লিখি হোৱাৰ পিছত আপুনি ওপৰৰ অ'কে অপশ্যনটো ক্লিক কৰি দিব আৰু আগত দেখুৱাৰ দৰে আপুনি ইয়াত ফণ্টৰ কালাৰ, শ্বেডো, আউটলাইন সকলোখিনি ইয়াতে দিব পাৰিব। সকলোখিনি দি লৈ আপুনি ফণ্টটো ধুনীয়াকৈ এডজাষ্ট কৰি ল'ব। আৰু এতিয়া পুনৰ লেয়াৰ অপশ্যনটোত আমি ক্লিক কৰিম আৰু মিডিয়া অপশ্যনত গৈ আমি এটা কাৰ্টুনছ ইয়াত বহাব লাগিব। তো আপুনি এইটো প্ৰথমতে গুগলৰ পৰা ডাউনলোড কৰি ৰাখিব লাগিব। ডাউনলোড কৰি কিনে আপুনি ইয়াৰ যিটো বেকগ্ৰাউণ্ড হয় বেকগ্ৰাউণ্ডটো ৰিমুভ কৰি ল'ব লাগিব। আৰু বেকগ্ৰাউণ্ড ৰিমুভ কৰাৰ ভিডিঅ' এটা মই আগতে দি ৰাখিছোঁ, যদি আপুনি সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংকটোত গৈ আপুনি চাব পাৰিব।
মোবাইল স্ক্ৰীনত দেখুওৱা ধৰণে আপুনি আপোনাৰ হোৱাটছআপ ষ্টেটাছটো এনেকৈয়ে এডিট কৰিব পাৰিব। বন্ধুসকল, ভিডিওটো চাই যদি অলপ হ'লেও ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব, আৰু যদি আপুনি আমাৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব। কাইনমাষ্টাৰ এপ্লিকেশ্যনটোৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আৰু ফটোখনৰ বেকগ্ৰাউণ্ড ৰিমুভ কৰাৰ ভিডিঅ'টোৰ লিংকো মই ডেছক্ৰিপশ্যনত দি দিম। আপুনি তাৰ পৰা গৈ ভিডিঅ'টো চাব পাৰিব, আৰু কাইনমাষ্টাৰ এপ্লিকেশ্যনটো তাৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব। ভিডিঅ'টো সকলোখিনি এডিট কৰি হোৱাৰ পাছত আপুনি ভিডিঅ'টো ছেভ কৰিবৰ কাৰণে বাওঁহাতে যি শ্বেয়াৰ অপশ্যন দেখিছে সেই শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰিব লাগিব। প্ৰথমতে আপুনি শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰিব, তাৰপিছত ইয়াতে আপুনি সকলোখিনি ভিডিঅ'টোৰ কোৱালিটি দেখা পাব। ভিডিঅ' কোৱালিটিখিনি আপুনি ইয়াত চিলেক্ট কৰাৰ পাছত তলত এটা অপশ্যন দেখিব এক্সপৰ্ট বুলি, তো আপুনি সেই এক্সপৰ্ট অপশ্যনটোত ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি সোঁহাতে স্কিপ অপশ্যনটোত ক্লিক কৰি দিব, আৰু আপোনাৰ ভিডিঅ'টো এক্সপৰ্টিং হোৱা আৰম্ভ হৈ যাব। আৰু ভিডিঅ'টো এক্সপৰ্ট হোৱাৰ পাছত আপুনি ইয়াক সকলোলৈকে শ্বেয়াৰ কৰিব পাৰিব, আৰু ভিডিঅ'টো আপোনাৰ ডাইৰেক্ট গেলাৰীত ছেভ হৈ যাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব, আৰু যদি আপোনাৰ ভাল লাগিলে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই।